18 বছৰ পিছত যোৱা বছৰ এপ্ৰিল মাহত জেলৰ পৰা মুক্তি পালে ইছমাইল আবু ইছা নামৰ এগৰাকী ফিলিস্তিনী ব্যক্তি। ফিলিস্তিনী মানুহৰ বাবে এয়া হ'ব পাৰে অত্যন্ত সাধাৰণ কথা, কিন্তু ইছমাইল আবু ইছাৰ এই সাধাৰণ গল্পৰ পিছত লুকাই আছে অসাধাৰণ এটি প্ৰেমৰ গল্প, যি গল্পই আৱেগিক কৰি তুলিব পাৰে আপোনাক। আৰু সেয়া হ'ল ইছমাইল আবু ইছাৰ কাৰাবাসৰ দীৰ্ঘ এই সময়ত, অৰ্থাৎ 18 বছৰ ধৰি তাৰ কাৰণে অপেক্ষা কৰি আছিল তাৰ বাগদত্তা ইক্ৰিম আবু ইছা। কি অবাস্তৱ যেন লাগিছে? আপুনি ভাবিছে চাগে এই যুগতেও এনে ভাল পোৱা হয়নে? হয়, অবাস্তৱ যেন লাগিলেও এয়াই সত্য। নাটক, চিনেমা বা উপন্যাসৰ গল্পও চেৰ পেলাইছে এই ফিলিস্তিনী জীয়াৰী ইক্ৰিম আবু ইছাৰ প্ৰেম আৰু বিশ্বাসৰ গল্পই। 2002 চনৰ 15 এপ্ৰিল ফিলিস্তিনৰ বাইতুল উজান নামৰ স্থানৰ পৰা বিদ্ৰোহৰ অভিযোগত ফিলিস্তিনী যুৱক ইছমাইল আবু ইছাক গ্ৰেপ্তাৰ কৰা হয়। কিন্তু সেই সময়ত ইছমাইল আবু ইছাৰ লগত বিয়াৰ কথা চূড়ান্ত হৈছিল ইক্ৰিম আবু ইছাৰ। আনকি বিয়াৰ তাৰিখ পৰ্যন্ত ঠিক হৈছিল সিহঁতৰ। কিন্তু ভাগ্য বেয়া, বিয়াৰ আগতে জেললৈ যাব লগা হৈছিল ইছমাইল আবু ইছাৰ। আৰম্ভ হয় ইক্ৰিম আবু ইছাৰ অপেক্ষাৰ দিন। কিন্তু দিনবিলাক যেন আৰু শেষ নহয়। আৰবীত এষাৰ বাক্য আছে, আল ইন্তিজাৰু আছাদু মিনাল কাতল, যাৰ অৰ্থ হ'ল অপেক্ষা কৰা মৃত্যুতকৈ বেছি কষ্টকৰ। কথাষাৰ যেন সঁচাই। কিন্তু মৃত্যুৰ সমান কষ্ট সহ্য কৰিও অপেক্ষা কৰি যায় ইক্ৰিম আবু ইছা তাৰ বাগদত্তাৰ কাৰণে। তাইৰ প্ৰতিটো পল অনুপল অতিবাহিত হয় কষ্টেৰ মাজেদি। পৰিয়ালৰ সদস্য, বন্ধু বান্ধৱী সকলোৱে তাইক কয়, ইছমাইলৰ কাৰণে আৰু অপেক্ষা নকৰি জীৱনত তৃতীয় এজনক জীৱনসংগী কৰি জীৱন অতিবাহিত কৰাৰ। কিন্তু ইক্ৰিম আবু ইছা কাৰো কথাত মান্তি নহ'ল, কাৰণ তাই যে ভালপোৱা মানুহজনক কথা দি ৰাখিছে। তাইৰ প্ৰেমৰ গভীৰতা যেন হিমালয়তকৈও ওখ। এইদৰে অপেক্ষা কৰি ইক্ৰিম আবু ইছা এসময়ত গাভৰু বয়সৰ পৰা প্ৰাপ্ত বয়স্ক নাৰীলৈ ৰূপান্তৰিত হয়। কমি যায় শাৰীৰিক সৌন্দৰ্য, কিন্তু কমি নগ'ল তাইৰ হৃদয়ত থকা প্ৰেম আৰু ভালপোৱা। অৱশেষত শেষ হ'ল ইক্ৰিম আবু ইছাৰ অপেক্ষাৰ দিন। সকলো অপেক্ষা আৰু ধৈৰ্যৰ দিন শেষ কৰি যোৱা বছৰ এপ্ৰিল মাহত জেলৰ পৰা মুক্তি লাভ কৰে ইছমাইল আবু ইছা। জেলৰ পৰা মুক্তি লাভ কৰাৰ পিছত এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয় তাত। ফুলৰ মালা হাতত লৈ নিজৰ হ'ব লগা স্বামীৰ কাৰণে জেলখানাৰ সন্মুখত থিয় দি আছিল ইক্ৰিম আবু ইছা। ইছমাইলক দেখা পোৱাৰ লগে লগে চকুলো ওলাই আহে ইক্ৰিমৰ। ইক্ৰিমৰ ইচ্ছা আছিল এবাৰ ভালপোৱা মানুহজনক সাৱটি ধৰাৰ, কিন্তু সেয়াও সম্ভৱ হোৱা নাছিল, কাৰণ কৰোনা ভাইৰাছৰ কাৰণে 14 দিন হোম কোৱাৰেণ্টাইনত থাকিব লগা হৈছিল ইছমাইল আবু ইছাৰ। যি সময়ত ইছমাইল আৰু ইক্ৰিমৰ বিয়াৰ কথা হৈছিল, যদি সেই সময়ত সিহঁতৰ বিয়া হ'লহেঁতেন, তেতিয়াহ'লে এই বয়সত সিহঁতৰ ল'ৰা ছোৱালীৰ বিয়া দিব লগা হ'লহেঁতেন। যদিও আজি এই বয়সত সিহঁতে নিজেই বিবাহপাশত আবদ্ধ হ'ব লগা হ'ল। সঁচাই ইছমাইল আবু ইছা আৰু তাৰ বাগদত্তা ইক্ৰিম আবু ইছাৰ এনে প্ৰেমৰ গল্পই নাটক, চিনেমা বা উপন্যাসৰ গল্পও চেৰ পেলাই যায়। বন্ধু বান্ধৱীসকল, আমাৰ আয়োজনবিলাক কেনে লাগে কমেণ্ট কৰি নিশ্চয় জনাব। যদি আপুনি আমাৰ ভিডিঅ'বিলাক ফেচবুকত চাই আছে, তেনেহ'লে পেজটো লাইক কৰিব, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।